हेलो फ्रेंड আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এয়া আমি এতিয়া পিহু যাবলৈ ওলাইছে ককাকৰ ঘৰলে বুলি। এয়া মাহত আহিছিলে লগতে আমি ওলাইছো যাবলৈ। পিহু স্কুল বন্ধ আছে সেইকাৰণে দুদিনমান থাকি আহোঁগে বুলি ভাবিছো। পিহু প্ৰথমবাৰ ককাকৰ ঘৰলে বাছত গৈছে সেইকাৰণে পিহু ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে। তাই খুব ভাল পাইছে। এয়া দেখিছে আমি আহি বৰ্তমান পালোহি আমগুৰি। আমাৰ ঘৰ হৈছে টিয়কত মানে টিয়ক যাম আমি সেইকাৰণে আমগুৰি পাইছোহি আৰু আমাৰ পিহুৰ এটা খুব ভাল পায় জানেনে কি বস্তু তাই এটা মানে খিৰিকী কিনাৰত বহি খুব ভাল পায় কেলে ভাল পায় হেতু কম এই বতাহত যে চুলিখিনি খুব এনেকৈ উৰে তাই হেতু খুব ভাল পায় তেনেকৈ উৰি থাকিলে এয়া দেখিছে তাই হেতুৱে কৰি আহিছে এতিয়া আমি আহি ঘৰ পাই গলোহি এতিয়া আমি কাপোৰ কানি হলাই ফ্ৰেছ হৈ লৈছো আমি যেহেতু ঘৰৰ পৰা 8টা মান বজাতে ওলাই আহিলো ঘৰত তেনেকৈ একো খোৱা নহল পিহুকটো খোৱাৰ পৰা উঠাই ডাইৰেক্ট লৈ আহিছো সেইকাৰণে মাহতো আমাৰ লগতে আহিলে সেইকাৰণে ইয়াতো একো বনোৱা মেলা হোৱা নাই আহোতে বাটতে চিংৰা আৰু ব্ৰেড লৈ অহা হৈছিলে ইয়া পিহুকো খুৱাইছো আমিও খাইছো তাৰ পিছতে এয়া ভাতৰ যা যোগাৰ কৰা হৈছে এয়া মায়ে ঢেকীয়া ভাজি বনাইছে তাৰ পিছত মই ভাবিলো পিহুক ইফালে গাটো ধুৱাই লওঁ পিহুৱে তাতে পানী পাই পুৰা খেলা আৰম্ভ কৰি দিলে তাই পানী পা উঠিবলৈ মনেই নাই সেইকাৰণে তাইক তেনেকৈ দি থৈ দিছো অলপ দেৰি